কিন্তু যদিও বা হরতে হরবানো তৎক্ষিত চরিত্রতে আমার ভগবানের বিদ্যুৎ
জীৱামূল চৰিত্ৰৰে প্ৰস্ফুৰিত হৈছে। সেইটোতে কিদৰে ভক্তৰ মনোবাঞ্ছা পূৰ্ণ কৰোঁ তান্ত্ৰিকভাৱে স্থিৰ কৰিব পৰা। কিন্তু স্বয়ং লক্ষ্মীনাৰায়ণক একেলগে দেখা পালোঁ। সেই বিশ্বকালত সেই করুণাময়ী জগতখনত এই নাৰদৰ শত সহস্ৰ প্ৰণাম কৰিব ব্ৰহ্ম। নারদ তবু ভগম ধন্য করিব বৈকুণ্ঠকে কোৱাচোন কেৱল আগমনে বৈকুণ্ঠ কৰিলৈ আগমনৰ উদ্দেশ্যমাতো কিন্তু বুলি বৈকুণ্ঠলৈ ব্যক্ত কৰাটো এই বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকীৰ্তনো এই কথা বুজাই ক'ব লাগিব প্ৰভু। বাৰু প্ৰভু
দানৱ কুলৰ শিৰোমণি ভক্ত প্ৰহ্লাদৰ নাতি বলি তেখেতে দিনে নিশাই আপোনাৰ চৰণ চিন্তিছে আৰু দেৱতাসকলে গৰ্বত মতলীয়া হৈ অৰাজকতাৰ সৃষ্টি কৰি দেৱকুলৰ গালিমা খাইছে। এই সৃষ্টিকৰ্তা প্ৰভুৱে জানো ইয়াৰ কেনেদৰে উপায় কৰিছে? দেবতার জন্মশূন্য ভাবর চিরতী আর মোর মহাভক্ত দেবতা বলিল মনবার্তা ভব এই ক্ষেত্ৰত আপোনাৰ লাগিব সম্পূৰ্ণ। প্ৰভু আপোনাৰ বিক্ৰয় নিশ্চিত নাৰদ সদায় আপোনাৰ কাৰ্য পৰিচালনাৰ বাবে উপস্থিত কিন্তু প্ৰভু কওকচোন কেনেদৰে বলিৰ মনোবাঞ্ছা পূৰ্ণ হ'ব আৰু কৰ্মশূন্য হ'ব সেই অহংকাৰী দেৱতাসকলৰ? আমাৰ দৰ্শনৰ কিন্তু মহামতি দুৰ্বাসা আহিব তেওঁক তুমি এইটো প্ৰত্যাখ্য মাৰা কৰি পাৰব। তাৰ পাছতে আপোনাৰ কাম হ'ব আৰম্ভ। এতিয়া নিশ্চয় বুজিছো থাকে তুমি আপোন কৰ্তব্য। বুজিছোঁ প্ৰভু, আপোনাৰ সেৱা কৰিবলৈ এই নালত আপোনাৰ কাষত সদায় থাকিব। আপোনাৰ মহিমা উপভোগ কৰি এই নাৰদৰ জীৱন ধন্য কৰোঁ। এতিয়া মই বিদায়হে মাগিছোঁ। কৃষ্ণায় বাসুদেৱায় দেৱকী নন্দনায় গোবিন্দায় নমো নমঃ। অগণাভায়ে নম পঙ্কজনেত্রায়ে নম পঙ্কজমালিনে পঙ্কজগঙ্গায়ে
যত্ন